কোৱা মোৰ নাম বন্ধাকবি বন্ধাকবি খঙীয়া বৰা বঢ়িয়া বঢ়িয়া গুড মই তোমাক কথা দিছোঁ কিন্তু ধন্যবাদ বৌৱাই চেট আকৌ বেলেগ দিলা ৱাই বেলেগ দিলা মই আপাও নহয় মই আপাও শিৱসাগৰৰে মিলিব কথা তেনেহ'লে একদম মিলিছে আমাৰ দুটা কথা বিৰাট বিচাৰো শ্বুটিঙত খুব ভাল লাগিব ৰিম্পিয়ে ক'ব শ্বুটিঙত আমাৰ কেনেকুৱা জমে শিকাই দিব লাগিব আকৌ হয় নাই শিকাই দিম কিন্তু মই একো নাজানো ভালকে শিকাব তুমি নাচিবও জানা তুমি এইমাত্ৰ ইমান ধুনীয়া দৈৱকী বচন এটা কৈছা ইমান ভাল বাকী আৰু লাগিছে একো শিকিব নালাগে তুমি অলৰেডি চব জানাই কিন্তু মই তোমাক দেখিছোঁহে টিভিত কিন্তু মই তোমাক লাইভ চাব বিচাৰিছোঁ মোক এনেকুৱা এটা বিকট হাঁহি লাগে হয় দুৰ্যোধন হ'ব পাৰে কংস মোক কিন্তু মোৰ কাৰণে তুমি এইটো প্ৰৱেশ কৰি পেলাই এই কামটো কৰি দিয়া অকণমান প্ৰৱেশটোও লাগে মোক লগতে অকণমান বচন প্ৰৱেশ মাও জানো দিয়া একদম মাৰি দিয়া ধুম ধুম মাৰি দিয়া কিহৰ টেনশ্যন আছে তোমাৰ মাৰি দিয়া প্ৰৱেশ অকণমান এনেই মাৰি দিছোঁ এই অকণমান মাৰিলে নহ'ব তুমি ভালকৈ মাৰিব লাগিব এই আপাও ছোৱালী পানী দিয়া ভাতত অঁ পানী দিয়া ভাত খাই লোৱা দিয়া ফূৰ্তিতে দি দিয়া আৰু ফূৰ্তিতে প্ৰৱেশ কৰি দিয়া য়েছ ৰেডি ট্ৰল চলবিলাক পটককৈ খাই ৱাই ট্ৰল নোখোৱা নহয় এইবাৰ এইটো তুমি নহয়। টেনশ্যন নল'বা তুমিয়ে ভাইৰেল হ'ব লাগে এতিয়া দিয়া অঁ 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 ইমান হাঁহি হাঁহি প্ৰৱেশ নহয় এতিয়া ডাইলগটো ক'বতো এইটো লাগিবতো ডাইলগটো মোক আৰু জোৰকে আৰু জোৰকে আৰু জোৰকে য়েছ ডাইলগ ডাইলগ লগালগ বচন 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 এই পাহৰিলে নহ'ব নহয় ভনী কোৱা ভনী অ ভনী জানক আজি সকলোৱে জানক কংসৰ শক্তি কিমান কংসৰ পৰাক্ৰম কিমান যা মহাকাল বৈৰী একদম কিন্তু অসমীয়া বোলছবি জগতত এগৰাকী প্ৰতিষ্ঠিত একদম একদম এনেকুৱা দম থকা অভিনেত্ৰী আহিছে ৰিম্পী সঁচাকে মই শিকিব লাগিব তাইৰ একদম পৰা। ইমান ময়ো নোৱাৰো কৰিবলৈ অ তুমি আচলতে কান্দিছা নি ভনী অ ভনী অ মই কথা পাতিলেই ছোৱালীবিলাকে কান্দে মোৰ লগত এইটো মই যিমান বোৱাৰীৰ লগত কথা পাতিছোঁ চবেই কান্দে কিয় এয়া চকু পানী সুখৰ দুখৰ নহয় তোমাক এজন বিচাৰক নহয় মই ককায়েক হিচাপে কৈ আছো সেই ভাওনা কৰা ছোৱালীজনী তুমি কিন্তু কান্দিলে মই দুখ পাম চোৱা মই যিমান বোৱাৰীৰ লগত কথা পাতিছোঁ চব বোৱাৰীয়ে কান্দে মোৰ লগত কিয় কিবা এটা আছে কিবা মোৰ 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 নহয় মানে মোৰ আছে নেকি তই কন্দুৱাবলৈ হয় নেকি নহ'ব কিন্তু প্লিজ চবতে মোক গালি দিয়ে মোক কয় আপুনি কিয় কন্দুৱাই আমাক মই কন্দুৱা নাই মই তোমাক ইমান ধুনীয়া তোমাৰ এটা টেলেণ্ট উলিয়াই আনিব বিচাৰোঁ আৰু এইটো NB নিউজক বহুত বেছি থেংকছফুল যে NB নিউজৰ পৰা যে এনেকুৱা এগৰাকী বোৱাৰী অভিনেত্ৰী হিচাপে ওলাই আহিব বুলি মই কি আমাক কোনো হয়তো সপোনতো ভবা নাছিল কিন্তু এইখন মঞ্চত মই কথা দিছোঁ ৰিচেণ্টলি তুমি এই খবৰটো পাই আছা অসীম গগৈৰ ফোন আহি আছে বহুত বহুত ধন্যবাদ ছাৰ একদম। বিশেষকৈ NB নিউজক বহুত ধন্যবাদ দিব লাগিব নহ'লেতো মই তাতেই থাকিলোহেঁতেন চাগে এনেকৈ আৰু ওলাই আহি তেতিয়াহে আপোনালোকে দেখিলে ধৰক ইয়াত নচা মেলাৰ কাৰণে সেইকাৰণে NB কিন্তু নিউজক বহুত ধন্যবাদ তোমাক অসমৰ ৰাইজে ভালকৈ জানিব মই তোমাক ইমানখিনিয়ে ক'লোঁ তোমাৰ যিটো টেলেণ্ট আৰু এই টেলেণ্টটো তোমাৰতো আছেই কিন্তু NB নিউজক কৈছোঁ ন থেংক ইউ দিব লাগিব কাৰণ NB নিউজৰ কাৰণেহে মই তোমাক আজি কবি বন্ধাকবি ফুলকবিক মই আজি এইখন মঞ্চত দেখা পাইছোঁ লাইভ বন্ধাকবি খুব সোনকালে লগ পাই আছোঁ তোমাক মই বহুত বহুত ধন্যবাদ ছাৰ থেংক ইউ তোমাৰ নামটো কি বন্ধাকবি বন্ধাকবি কৈ দিয়া হ'ব যদি মৰমত তেনেকৈ মাতিলেও মই তোমাৰ সুখী। নামটো সম্পূৰ্ণ কৈ দিয়া মোৰ নাম বন্ধাকবি কোৱা মোৰ নাম বন্ধাকবি